পৰিব মই তাহাঁতক এটা কাৰণেই পিটিম চুৰ কৰিছ ভালকে কৰ 3টা প্ৰেছাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি যদি চুৰ কৰা ভালকে কৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ আজি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ঘৰত সোমাইছে 3জনকৈ চোৰ গতিকে আপোনালোকে এই ভিডিঅ'টোত সবিশেষ জানিব পাৰিব যেন জুবিন গাৰ্গৰ ঘৰত সোমাইছে 3জনকৈ চোৰ আৰু জুবিন গাৰ্গে চোৰক কেনেদৰে পৰামৰ্শ আগবঢ়াইছে চাওক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক ভিডিঅ'টো আপোনালোকে গম পাই যাব চোৰক কেনেদৰে পৰামৰ্শ আগবঢ়াইছে চুৰ কৰিছে ওপৰত টিং কাটি সোমাইছে বহুত কষ্ট কৰিছে বেচাৰটোৱে 3টামান চোৰ আছিলে ওলাই গৈছে মোৰ কথাটো হ'ল মানে কি চুৰকেইটা যেতিয়া ধৰা পৰিব মই তাহাঁতক এটা কাৰণেই পিটিম চুৰ কৰিছ ভালকে কৰ 3টা প্ৰেছাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি যদি চুৰ কৰা ভালকে কৰ যদি চোৰ হয় ভাল চোৰ হয় নহয় মানে 7,000 মান টকাৰ বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলোঁ সেইটো চুৰ কৰিবলৈ কি লগাব ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হ'লে সেইটো ঠেং ভাঙিলেহেঁতেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলে কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব লাগে পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মোৰ টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিছে 7,000 টকা বস্তু গতিকে ইমান বটলা চুৰ হ'ব নালাগে চুৰ হ'লে ভাল চুৰ 2 নম্বৰ চুৰ আমাৰ চুৰ কৰিছে ওপৰত টিং কাটি সোমাইছে বহুত কষ্ট কৰিছে বেচাৰটোৱে 3টামান চোৰ আছিলে ওলাই গৈছে মোৰ কথাটো হ'ল মানে কি চুৰকেইটা যেতিয়া ধৰা পৰিব মই তাহাঁতক এটা কাৰণেই পিটিম চুৰ কৰিছ ভালকে কৰ 3টা প্ৰেছাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি যদি চুৰ কৰা ভালকে কৰ যদি চোৰ হয় ভাল চোৰ হয় নহয় মানে 7,000 মান টকাৰ বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলোঁ